আপোনালোকলৈ আগবঢ়াইছোঁ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ফাৰ্ষ্ট ইনফৰমেশ্যন ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল। যিসকল বন্ধু বান্ধৱে মোৰ চেনেলত প্ৰথম ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ধিংকাণ্ডৰ মূল অভিযুক্ত তাফাজ্জুল ইছলাম নিহত। ঘটনাস্থলীত পুৱতি নিশা আৰক্ষী তদন্তৰ সময়তে পলায়নৰ চেষ্টা পাখণ্ডটোৰ। পুখুৰীত ঘটিল অঘটন। ধিংকাণ্ডৰ অন্যতম পাখণ্ড তাফাজ্জুল ইছলাম নিহত। আৰক্ষী তদন্তৰ সময়তে পানীত জঁপিয়াই পলায়নৰ চেষ্টা তাফাজ্জুলৰ। সমীপৰ এটা পুখুৰীত জাপ মাৰে অভিযুক্তটোৱে। দুঘণ্টা উদ্ধাৰ অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। আন দুই পাখণ্ডক বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান। আজি মহাপুৰুষ মাধৱদেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি। ধৰাৰ বুকুলৈ নামি আহিব ভক্তিৰসৰ অমৃত প্ৰেমৰ নদী। মানৱ সৰবৰাহকাৰী ৰূপত গাঁওৰক্ষী বাহিনীৰ সভাপতি দুই নাবালিকাক নিৰ্যাতন। দুই নাবালিকাক যৌন নিৰ্যাতন কৰি পলায়ন গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰ উদ্দিনৰ। দৰঙত উন্নয়নৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাই। ডিজিটেল সংবাদ মঙলদৈ। শুক্ৰবাৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাজপথ আৰু কৰ্পোৰেট পৰিক্ৰমাৰ ৰাজ্যমন্ত্ৰী হৰ্ষ মালহোত্ৰাই দৰং জিলা ভ্ৰমণ কৰি জিলাখনত উন্নয়নমূলক আঁচনি আৰু কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে দৰং জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙলদৈ সংমণ্ডলৰ অধীনৰ বাঘৰপুৰী চাপৰি নং 2 পানী যোগান আঁচনি পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ পৰা পানী যোগান লাভ কৰা ৰাইজৰ সৈতেও আলাপ কৰে। অমিত শ্বাহ নে যোগী, কোন বিজেপিৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ মুখ? সমীক্ষাই দিলে উত্তৰ। ইণ্ডিয়া টুডেৰ সমীক্ষাত স্পষ্ট হ'ল বহু কথা। মোদীৰ উত্তৰাধিকাৰী কোন? অমিত শ্বাহ নে যোগী, কোন বিজেপিৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ মুখ? সমীক্ষাই দিলে উত্তৰ। ডিজিটেল ডেস্ক। বিজেপিত নৰেন্দ্ৰ মোদীৰ উত্তৰাধিকাৰী কোন? নৰেন্দ্ৰ মোদীৰ পাছত বিজেপিৰ প্ৰধানমন্ত্ৰীৰ মুখ কোন হ'ব? এই প্ৰশ্ন শেহতীয়াকৈ বাৰে বাৰে উত্থাপন হৈছে। লোকসভা নিৰ্বাচনৰ পূৰ্বেও চৰ্চা হৈছিল এই বিষয়ে। শেহতীয়াকৈ এই সন্দৰ্ভত ইণ্ডিয়া টুডে চলোৱা এক সমীক্ষাত ইয়াৰ এক ইংগিত পোৱা গৈছে। বিজেপি সমৰ্থকসকলৰ মাজত চলোৱা সমীক্ষা অনুসৰি গৰিষ্ঠ সংখ্যকেই ভাবে মোদীৰ পাছত বিজেপিৰ প্ৰধানমন্ত্ৰীৰ দাবীদাৰ হ'ব অমিত শ্বাহ। এইবাৰ আহিছোঁ আন্তঃৰাষ্ট্ৰীয় খবৰলৈ। নেপালত পাহাৰৰ পৰা নদীত পৰিল উত্তৰ প্ৰদেশৰ বাছ, প্ৰাণ হেৰুৱালে 14 পৰ্যটকে। ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ প্ৰশাসনে যোগাযোগ অব্যাহত ৰাখিছে নেপালৰ সৈতে। নেপালৰ নদীত ডুবিল উত্তৰ প্ৰদেশৰ বাছ। ডিজিটেল ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত 14জনকৈ ভাৰতীয় পৰ্যটকে প্ৰাণ হেৰুৱালে চুবুৰীয়া নেপালত। দেশখনত এখন নদীত ভাৰতৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হৈ বাগৰি পৰাৰ ফলতে এই কৰুণ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে এই ঘটনাত আহত হৈছে আন 16জন যাত্ৰী। তাৰে বহুকেইজনৰ অৱস্থা গুৰুতৰ। উল্লেখ্য যে শুকুৰবাৰে দেশখনৰ পানাসুন জিলাৰ আইনা পাহাৰৰ পথৰ পৰা এখন বাছ দুৰ্ঘটনাত পতিত হৈ মাৰ্চিয়াংডি নদীত বাগৰি পৰে। সেই সময়ত বাছখনত আছিল মুঠ 40জনৰো অধিক পৰ্যটক।